ৰামচন্দ্ৰ যি 14 বছৰ বনবাস খাটিছিলে সেই বনবাসৰ অন্তৰালত দশৰথৰ দুখ আছিলে নেকি বা কাৰ দুখ আছিলে শ্ৰী ৰামচন্দ্ৰ সম্পৰ্কত এই কথাটো বহুতে নাজানে। বহুতৰ অজ্ঞাতে বিভিন্ন ধৰণে তাক আলোচনা কৰি থকা হয়। শ্ৰী ৰামচন্দ্ৰৰ পিতৃ হিচাপে অযোধ্যাৰ ৰঘুবংশৰ ৰজা দশৰথ এনেও সৌভাগ্যশালী আছিল। কোৱা হয় শ্ৰী ৰামচন্দ্ৰ যেতিয়া বিয়া কৰাই অযোধ্যালৈ আহিছিল, সীতাক বিয়া কৰাই, তেতিয়া অযোধ্যাখন বিভিন্ন সুখেৰে নদন বদন হ'বলৈ ধৰিছিল। সকলোৰে মুখত কেৱল শ্ৰীৰাম শ্ৰীৰাম, আৰু বহু লোকে মহাদেৱক পূজা কৰি অনুৰোধ কৰিছিলে যে দশৰথ ৰজা জীৱিত কালত থাকোঁতেই যেন শ্ৰীৰামক ৰজা পাতি দিয়ে আৰু ৰাজ্য উদ্ধাৰ কৰে। এবাৰ ৰজা দশৰথে ৰাজসভাত বহি আছিলে সকলো মন্ত্ৰীগণৰ সৈতে। তেতিয়া তেওঁ শ্ৰী ৰামচন্দ্ৰৰ যি যশ সুন্দৰতা এই বৰ্ণনাখিনি শুনি তেওঁ আচৰিত হৈছিলে আৰু তেওঁ এইবাবেও সুখী আছিলে আৰু সেইকাৰণে বহুতেও তেওঁক কৈছিলে যে আপুনি ৰামচন্দ্ৰৰ পিতৃ, যোন ৰামচন্দ্ৰৰ পিতৃ তেওঁতকৈ আৰু সৌভাগ্যশালী কোনোবা আছে নেকি। এই সম্পৰ্কত আজি ৰজা দশৰথে শ্ৰী ৰামচন্দ্ৰক কি পৰিস্থিতিত পৰি 14 বছৰৰ কাৰণে বনবাস দিবলগীয়া হ'ল সেই সম্পৰ্কে আজি সম্পূৰ্ণ খৰচি মাৰি চাম। বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। শ্ৰী ৰামচন্দ্ৰ বিয়াৰ পিছত এদিন ৰজাই সামান্যভাৱে দাপোনখন লৈ নিজৰ মুকুটটো ঠিক কৰিবলৈ চেষ্টা কৰিলে। ৰজা দশৰথে তেওঁ দেখিলে যে তেওঁৰ কাণৰ কাষত এডাল চুলি পকিছে। তেওঁ মনতে ভাবিলে যে মোক বৃদ্ধ অৱস্থাই উপদেশ দিছে যে শ্ৰী ৰামচন্দ্ৰক ৰজা পাতি অযোধ্যাখন ৰক্ষা কৰিব লাগে। লগে লগে গুৰু বশিষ্ঠক মাতি পঠিয়ালে। গুৰু বশিষ্ঠক মাতি আনি তেওঁ ক'লে, হে নাথ, আপোনাৰ কাৰণেই যিহেতু মোৰ সকলো কাম সম্ভৱ হৈছে, মোৰ মাত্ৰ এতিয়া এটাই অভিলাষ যে শ্ৰী ৰামচন্দ্ৰক ৰজা পাতি অযোধ্যাখন বচাব লাগে, সকলোৰে মংগল হ'ব। আপুনি তাৰ দিনবাৰ আপুনি চাই দিয়ক। গুৰু বশিষ্ঠই তেতিয়া ক'লে যে সেই ৰজা, আপোনাৰ যি পুত্ৰ ৰামচন্দ্ৰ, যাৰ পৰা বিমুখ হ'লে মানুহে অনুতাপ কৰিবলৈ বাধ্য হয়, যাৰ ভজন অবিহনে বুকুৰ জ্বালা হয়, পবিত্ৰ প্ৰেমৰ অনুগামী সেই শ্ৰী ৰামচন্দ্ৰ আপোনাৰ পুত্ৰ হৈছে। গতিকে তেওঁ চাই কয় যে সকলো প্ৰকাৰে ঠিক আছে, ৰামচন্দ্ৰ যিদিনা ৰজা হ'ব সেইদিনাই পৃথিৱীৰ সকলোতকৈ মংগল দিন হ'ব। সকলো ঠিক আছে, আপুনি আগবাঢ়ক, ৰামচন্দ্ৰ ৰজা হোৱাত ইয়াতে একো বাধা নাই। লগে লগে ৰজাই ৰাজমহললৈ আহিলে। ৰাজমহললৈ আহি তেওঁৰ যিবিলাক সেৱক আছিলে বা মন্ত্ৰী আছিলে সকলোকে মতাই আনিলে। সকলোকে মতাই আনি ৰামচন্দ্ৰৰ এই সুসংবাদটো সকলোকে ক'লে। এই কথা যেতিয়া শুনিলে মন্ত্ৰীসকলে, তেতিয়া তেওঁলোকৰ যে গছত পানী দিলে গছবিলাক যেনেকৈ বাঢ়ি আহে, ঠিক তেনেকুৱা তেওঁলোকৰ অনুভৱ হ'ল। আৰু তেওঁলোকে তেতিয়া ৰজাক ক'লে যে সেই ৰজা, আপুনি জগতৰ মংগলৰ কথা ভাবিছে, আপোনাক কোটি কোটি প্ৰণাম, আপোনাৰ বহু বছৰ, কোটি কোটি বছৰ আপোনাৰ আয়ুস হওক। তেতিয়া ৰজাই গম পালে যে নিশ্চয় সকলোৱে ৰামচন্দ্ৰক ৰজা দিয়া কামটো পচন্দ কৰিছে। আৰু তেতিয়া ৰজাই ক'লে যে আপোনালোকে গুৰু বশিষ্ঠই যি উপদেশ দিছে ৰামচন্দ্ৰ ৰজা হ'বৰ যোগ্যৰ কাৰণে, এই সকলো কামখিনি আপোনালোকে খুব নিয়াৰিকৈ কৰক। আৰু ৰজা দশৰথে ক'লে যে সকলো শ্ৰেষ্ঠ তীৰ্থৰ পানী অনা হওক, সকলো ফল মূলৰ, সকলো ঔষধি পাতৰ সকলোবিলাক যোগাৰ কৰা হওক। গুৰু বশিষ্ঠই বেদত উল্লেখ থকা আটাইবিলাক কাম কৰিবলৈ উপদেশ দিলে। সকলো প্ৰকাৰৰ তোৰণ সজোৱা হ'ল আৰু বজাৰবিলাকো সজাই তোলা হ'ল। তাৰপিছত গুৰু বশিষ্ঠই ক'লে যে এতিয়া শ্ৰী গণেশ, গুৰু আৰু কুলদেৱতাৰ পূজা কৰা হওক। আৰু গুৰু বশিষ্ঠই যি উপদেশ দিলে সকলোবিলাক কৰি পেলোৱা হৈছে। আৰু সকলো অযোধ্যাত যেতিয়া শুনা গ'ল যে শ্ৰী ৰামচন্দ্ৰ ৰজা হ'ব, সকলোৰে মন উখল মাখল হ'ল, যেন কামবোৰ ইমান সোনকালে কৰা হ'ল যেন কামবোৰ পূৰ্বতেই কৰি থোৱা আছিল, এনেকুৱা ধৰণৰ বুলি কোৱা হয়। লগে লগে সকলোতে মাংগলিক গান শুনিবলৈ পোৱা গ'ল। শ্ৰী ৰামচন্দ্ৰৰ ৰাজ্য অভিষেকৰ কথা শুনি সমগ্ৰ অৱধ ৰাজ্যত যেন শুভ মংগল গান বাজনা বাজি উঠিছে আৰু তেওঁলোকৰ অংগত যেন শুভ চিহ্ন পৰিলক্ষিত হৈছে। তেতিয়া ৰাম আৰু সীতা ইজনে সিজনলৈ চাই কৈছে যে এই শুভ চিহ্ন যেন আমাৰ ভৰতৰ আগমনৰ কাৰণ। ভৰত মামাৰ ঘৰলৈ যোৱা বহুত দিন হৈছে, আমি ভৰতক লগ নোপোৱা বহুত দিন হ'ল, ভৰতলৈ খুব মনত পৰিছে। এই শুভ চিহ্নবোৰে যেন কৈছে ভৰতক আমি শীঘ্ৰেই লগ পাম। এনেকৈ শ্ৰী ৰামচন্দ্ৰ আৰু সীতাই কথোপকথন কৰিবলৈ ধৰিলে। আৰু কোৱা হয় যে শ্ৰী ৰামচন্দ্ৰৰ কাৰণে ভৰত যথেষ্ট প্ৰিয় আছিল, প্ৰিয় পাত্ৰ আছিল, প্ৰিয় ভাই আছিল। আৰু পৃথিৱীত ভৰততকৈ চাগে তেওঁৰ প্ৰিয় কোনো নাছিল। আৰু সেইকাৰণে কোৱা হয় যে কাছই যিদৰে মাটিত পাৰি থৈ অহা কণী, যি কণী পাৰি থৈ আহে, সেই কণীৰ কাৰণে কাছৰ যেনেকৈ চিন্তা থাকে, ঠিক তেনেদৰে শ্ৰী ৰামচন্দ্ৰৰ ভাই ভৰতৰ কাৰণে যথেষ্ট চিন্তা আছিল। আৰু কৈছে যে এই যিবিলাক শুভ চিহ্ন অংগত পৰিলক্ষিত হৈছে, এইবিলাক ভৰতৰ আগমনৰ কাৰণৰ বাহিৰে অইন একো নহয়। শ্ৰী ৰামচন্দ্ৰৰ ৰাজ্য অভিষেকৰ কথা যেতিয়া অন্তেশপুৰত প্ৰথমে দিয়া হ'ল, সেই ব্যক্তিজনক বিভিন্ন পুৰস্কৃত কৰা হ'ল আৰু সুমিত্ৰাই বিভিন্ন আ অলংকাৰেৰে
চোতালবিলাক সজালে। ৰামচন্দ্ৰৰ মাতৃ কৌশল্যাই বিভিন্ন ব্ৰাহ্মণক মাতি বিভিন্ন দান দিলে আৰু সকলোৱে মিলি গ্ৰামদেৱী দেৱতা নাগ পূজা কৰিলে আৰু সকলোৱে সংকল্প ল'লে যে ৰামচন্দ্ৰৰ এই ৰাজ্যাভিষেক যদি সম্পন্ন হয় তেতিয়াহ'লে বিভিন্ন ধৰণৰ পূজা কৰিম বুলি তেওঁলোকে মনতে সংকল্প ল'লে। তাৰপিছত ৰজা দশৰথে গুৰু বশিষ্ঠক মাতি পঠিয়ালে। গুৰু বশিষ্ঠক মতাই আনি তেওঁ ৰামচন্দ্ৰৰ যি মহল তালৈ পঠিয়াই দিলে গুৰু বশিষ্ঠক। আৰু যিহেতু এতিয়া ৰামচন্দ্ৰ ৰজা হ'বৰ কাৰণে তেওঁ কি পালন কৰিব লাগিব সেই সম্পৰ্কে গুৰু বশিষ্ঠই ক'ব লাগিব। গুৰু বশিষ্ঠই সেইকাৰণে ৰামচন্দ্ৰৰ যি মহল আছিলে তালৈ গ'ল। গুৰুক দেখি শ্ৰী ৰামচন্দ্ৰই ওলাই আহি গুৰুক সেৱা কৰিলে। খুৰকু প্ৰচাৰ দি তেওঁক সেৱা কৰিলে। লগতে সীতাৰ লগতে আহি তেওঁ নিজেও দুয়োৱে আহি চৰণ স্পৰ্শ কৰিলে আৰু শ্ৰী ৰামচন্দ্ৰই হাতযোৰ কৰি গুৰু বশিষ্ঠক ক'লে, সেই প্ৰভু, যদিও সেৱকৰ ঘৰলৈ গুৰুৰ আগমন মংগল হয় আৰু অমংগল নাশকাৰী হয়, তথাপি নীতিমতে এই দাসকে আপুনি মাতি পঠিয়াব লাগিছিল। কিন্তু আপুনি সকলো প্ৰভুত্ব ত্যাগ কৰি আমাৰ এই অভাজনৰ ঘৰত যে আপুনি ইয়াতে উপস্থিত হ'ল, তাৰ কাৰণে আমাৰ ঘৰ পবিত্ৰ হৈছে আৰু আপোনাৰ সকলো প্ৰকাৰৰ আজ্ঞা মই পালন কৰিবলৈ বাধ্য। আৰু শ্ৰী ৰামচন্দ্ৰই ক'লে যে আপোনাৰ যি আজ্ঞা হয় সেই আজ্ঞা আখৰে আখৰে মই পালন কৰিম, আপুনি এতিয়া আজ্ঞা দিয়ক। শ্ৰী ৰামচন্দ্ৰৰ চেনেহ শুনা কথা শুনি গুৰু বশিষ্ঠই ৰামচন্দ্ৰক প্ৰশংসা কৰিলে আৰু ক'লে যে তুমি এই কথা নক'বানো কিয়, কাৰণ তুমি সূৰ্য বংশৰ ভূষণ। আৰু শ্ৰী ৰামচন্দ্ৰৰ বিভিন্ন প্ৰশংসা কৰি তেওঁ শ্ৰী ৰামচন্দ্ৰক ক'লে, ৰজা দশৰথে তোমাক ৰাজ্য অভিষেকৰ কাৰণে ৰজা পাতিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু সেয়ে তুমি আজি খুব সংযম হ'বা যাতে বিধাতাই তোমাৰ সকলো প্ৰকাৰৰ মংগল কৰে। এইবুলি কৈ গুৰু বশিষ্ঠই ৰজা দশৰথৰ ওচৰলৈ গুচি গ'ল। এতিয়া আপোনালোকে চাব, যিসকলে ৰামক গালি পাৰি থাকে তেওঁলোকে চাব, এই কথা যেতিয়া গুৰু বশিষ্ঠই ক'লে তেতিয়া শ্ৰী ৰামচন্দ্ৰই অনুতাপ কৰিলে যে এই পবিত্ৰ বংশত আমি আটাইখিনি ককাই ভাই একেলগে জন্মগ্ৰহণ কৰিছোঁ, ভোজন শয়ন খেলা ধূলা বাল্যকাল সকলোখিনি একেলগে পাৰ হৈছে, কিন্তু এই পবিত্ৰ বংশত এটাই মাত্ৰ অপবিত্ৰ কাম হ'বলৈ গৈ আছে যে এই গোটেইখিনি আঁতৰাই একমাত্ৰ মোক ৰজা পাতিবৰ কাৰণে সকলোৱে উঠি পৰি লাগিছে। এই কথাটো বাবা তুলসীয়ে কয় যে এই কথা বা এই অনুতাপ যেতিয়া শ্ৰী ৰামচন্দ্ৰই কৰিলে, এই কথাই সকলো ভক্তৰে কুটিল দূৰ কৰে। ৰামচন্দ্ৰৰ এই মহানুভৱতা সঁচাকৈ আমি এই কথাৰ পৰা সকলোৱে শিকিবলগীয়া আছে। কিন্তু ইয়াৰ লগে লগে সকলোতে সৰ্বত্ৰে আলোচনা হৈ থাকিলে যে শ্ৰী ৰামচন্দ্ৰ আৰু সীতা বিভিন্ন বজাৰ সমাৰ গলি মানুহৰ ঘৰে দোকানে পথাৰে সকলোতে এটাই কথা চৰ্চা যে ৰামচন্দ্ৰ আৰু সীতা যেতিয়া সোণৰ সিংহাসনত বহিব তেতিয়া সকলোৰে যি ইচ্ছা সেই ইচ্ছাৰ অন্ত পৰিব, সকলোৱে ৰজা হিচাপে লাভ কৰিব শ্ৰী ৰামচন্দ্ৰক। দেৱতাসকলে যেতিয়া স্বৰ্গৰ পৰা দেখিলে যে শ্ৰী ৰামচন্দ্ৰৰ ৰাজ্য অভিষেকৰ কাৰণে সকলো কাম সম্পন্ন হৈ গৈছে, তেতিয়া সকলো দেৱতাই মিলি সৰস্বতীক ক'লে যে সেই মাতা, আপুনি নিশ্চয় দেখিছে কি হ'বলৈ গৈ আছে, গতিকে আপুনি এতিয়াই অযোধ্যালৈ যাওক আৰু অযোধ্যাত গৈ আপুনি শ্ৰী ৰামক 14 বছৰৰ কাৰণে বনবাস দিয়া কৰক যাতে সকলো অসুৰ বধ হয়। সৰস্বতীয়ে বহুত উপায় নাপায় তেওঁ বিভিন্ন কথা তেওঁলোকক ক'লে। দেৱতাসকলৰ বাসে কিন্তু স্বৰ্গত, তেওঁলোকৰ চিন্তাধাৰা তেওঁলোকৰ ধ্যান ধাৰণা সকলোবিলাক নিজ, তেওঁলোক বাস কৰেহে ওপৰত। সৰস্বতী অযোধ্যালৈ আহি কৈকেয়ীৰ মন্থৰা নামৰ এগৰাকী দাসী আছিলে, যি কাম বন কৰি দিয়া দাসী, মন্থৰাই যাতে কৈকেয়ীক লগাই পেলাই, ভৰতৰ মাকক লগাই পেলাই যেন এই গোটেই শ্ৰী ৰামচন্দ্ৰ ৰজা হোৱা কাৰবাৰটো যেন ভঙাব পাৰে, সেই বুদ্ধি দি পেলাই অৰ্থাৎ সেই মনত সেই ভাৱটো দি পেলাই সৰস্বতী তাৰ পৰা গুচি গ'ল। সৰস্বতীয়ে যেতিয়া মতিগতি সলনি কৰি দিলে মন্থৰা, তেতিয়া মন্থৰাই গৈ দেখিলে যে নগৰখন বিভিন্ন প্ৰকাৰে সজোৱা হৈ আছে। তেওঁ সকলোকে সুধি গম পালে যে এয়া কি হৈছে, তেতিয়া সকলোৱে ক'লে যে শ্ৰী ৰামচন্দ্ৰৰ ৰাজ্য অভিষেকৰ কাৰণে এয়া কাম কৰা হৈছে। তেতিয়া মন্থৰাই ভাবিবলৈ ধৰিলে যে এটা ৰাতিৰ ভিতৰত কিদৰে এই ৰাজ্য অভিষেকটো ভংগ কৰা যায়। তেওঁ মনতে বুদ্ধি পাঙি কৈকেয়ীৰ ওচৰলৈ গ'ল। তাইক দেখি কৈকেয়ীয়ে সুধিলে, তুমি উদাস কিয়? তেতিয়া মন্থৰাই একো নকৈ দীঘল দীঘল উশাহ ল'বলৈ ধৰিলে। তেতিয়া কৈকেয়ীয়ে আকৌ ক'বলৈ ধৰিলে যে তোৰ মুখখনহে যি লাওপাত কচুপাত, লক্ষ্মণে তোক কিবা ক'লে নেকি, এনেকৈ ক'বলৈ ধৰিলে কৈকেয়ীয়ে। তেতিয়াও কিন্তু মন্থৰাই একো নকৈ দীঘল দীঘল এনেকৈ উশাহ ল'বলৈ ধৰিলে। তেতিয়া ৰাণীয়ে গম পালে যে ইয়াৰ কিবা এটা হৈছে। তেতিয়া কৈকেয়ীয়ে আকৌ ক'লে, তই একো নকওঁ যে কিয়, সকলো কুশলে আছেনে? শ্ৰী ৰামচন্দ্ৰ, ৰজা, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন সকলো ঠিকেই আছেনে? যেতিয়া কৈকেয়ীয়ে এনেকৈ ক'লে তেতিয়া মন্থৰাই ক'লে যে মোক কোনে শিক্ষা দিব, মোক আৰু কোনোবাই কিবা ক'ব পাৰে নেকি আইমা? আজি শ্ৰী ৰামচন্দ্ৰৰ বাহিৰে কাৰ কুশল হ'ব পাৰে আপুনি কওকচোন? আজি ৰামচন্দ্ৰক যিহেতু ৰাজ্যাভিষেক কৰা হ'ব, গতিকে আজি ৰামচন্দ্ৰৰে ভাল, সকলোৰে বেয়া, এনেকৈ ক'বলৈ ধৰিলে। মন্থৰাই আৰু কয় যে কৌশল্যাৰ ওপৰত বিধি সুসম্পন্ন, সেয়েহে তেওঁৰ আজি বুকু গৰ্বেৰে উপচি পৰিছে, কাৰণ তেওঁৰ ল'ৰা ৰাজ্য অভিষেকৰ কাৰণে গৈ আছে, তেওঁ আজি গৰ্বেৰে উপচি পৰিছে। তুমি এবাৰ গৈ ৰাজমহল নোচোৱা কিয়? এইদৰে কৈকেয়ীক ক'বলৈ ধৰিলে। কৈকেয়ীয়ে এই কথা যেতিয়া শুনিলে তেতিয়া কৈকেয়ীয়ে তাইক গালি পাৰিবলৈ ধৰিলে, তোমাৰ মনত এই বেয়া ভাৱবিলাক কিয় আহিছে? তোমাৰ যে ল'ৰা বিদেশত, তালৈ তোমাৰ অকণো ভ্ৰক্ষেপ নাই,
তোমাৰ স্বামী তোমাৰ বশত, তুমি সেই কথাও তুমি জানা, কিন্তু তাৰপিছতো তোমাৰ এই কোমল বিচনাত শুবলৈহে তোমাৰ আৰাম লাগে। কিন্তু ৰজাৰ এই চাতুৰিবিলাক তোমাৰ কেনেকৈ চকুত পৰিব? তোমাৰতো এইবিলাক চকুত নপৰে, তুমিতো আৰামত শুইহে ভাল পোৱা। এইদৰে মন্থৰাই কৈকেয়ীক কৈ থাকিবলৈ ধৰিলে। তেতিয়া কৈকেয়ীয়ে ক'লে যে কনা খুৰা কুজা আৰু এই মানুহবিলাকেই হৈছে কু আচৰণকাৰী বা অসৎ আচৰণকাৰী। এইবিলাকৰ মনতে বিভিন্ন ধৰণৰ বুদ্ধি আহি থাকে, আৰু স্ত্ৰী যদি দাসী হয় তেতিয়াতো ক'বই নালাগে। এইদৰে হাঁহি হাঁহি কৈকেয়ীয়ে ক'বলৈ ধৰিলে, জ্যেষ্ঠ ভাতৃ ৰজা আৰু সৰুজন সেৱক, এইটোৱেই হৈছে সূৰ্যবংশৰ নিয়ম। আৰু এই কথাটো যেতিয়া হয় বা শ্ৰী ৰামচন্দ্ৰ যেতিয়া ৰজা হ'ব, তেতিয়া মই তোমাক বিভিন্ন উপহাৰেৰে তোমাক পুৰস্কৃত কৰিম। এইদৰে কৈ কৈকেয়ীয়ে মিচিকিয়া হাঁহি মাৰিলে আৰু মন্থৰাক বুজনি দিলে। আৰু কৈকেয়ীয়ে কয় যে বিধাতাই যদি মোক আকৌ এবাৰ জন্ম দিয়ে, তেতিয়াহ'লে শ্ৰী ৰামচন্দ্ৰৰ দৰে পুত্ৰ, সীতাৰ দৰে বোৱাৰী মই পাবলৈ ইচ্ছা কৰিম। আৰু ৰামে যে ৰাজ্য অভিষেক হ'ব, তাত তোমাৰ ইমান ক্ষোভ কিয়? সেই কাৰণটো মোক কোৱাচোন। ধৰা বিভিন্ন উপায়েৰে কৈকেয়ীৰ যিবিলাক মনৰ ভাৱ আছিলে, ৰজাৰ প্ৰতি যিবিলাক আস্থা আছিলে, ৰজাৰ প্ৰতি যি ভালপোৱা আছিলে, শ্ৰীৰামৰ প্ৰতি যি ভালপোৱা আছিলে, কৌশলাৰ প্ৰতি যি আন্তৰিকতা আছিলে, এই সকলোখিনি ভংগ কৰিবলৈ সক্ষম হ'ল। আৰু মন্থৰাই ক'লে যে তুমি এতিয়া গাখীৰৰ পৰা মাখি হৈ আছা, তোমাৰ ৰজা যেতিয়া শ্ৰী ৰামচন্দ্ৰ ৰজা হৈ যাব, তাৰপিছত তোমাক কৌশলাই তোমাক দাসী হিচাপে, সতিনী হিচাপে ব্যৱহাৰ কৰিব। তুমি এই কথা তুমি অনুভৱ কৰা নাই চাগে এতিয়ালৈকে। মন্থৰাই বিভিন্ন ধৰণৰ কথা কৈ কৈকেয়ীক যেতিয়া মনটো ঘূৰাই দিলে, তেতিয়া কৈকেয়ীও এবাৰ ক'বলৈ ধৰিলে যে হয় মন্থৰা, হয় তোমাৰ কথাটোৱেই সঁচা, তুমি কোৱাৰ দৰে এই কথাটো সঁচা, আৰু সেইকাৰণে মোৰ আজিকালি মোৰ চকুটো দৌৰি থাকে। মন্থৰাৰ এই কথাবিলাক শুনাৰ পিছত কৈকেয়ীয়ে বহুত ভয় খালে। ভয় খাই তেওঁ ভাবিলে যদি মই সতিনী খাটিবলগীয়া হয়, তেতিয়াহ'লে মোৰ জীৱনে শেষ হ'ব, আৰু বিধাতাই মোক কিয় ইমান দুখ দিবলৈ গৈ আছে। গতিকে গোটেই জীৱন লাগিলে মই পিতাৰ ঘৰতে থাকিম, তথাপিও মই দাসী হয় বা সতিনী হৈ ক'তো থাকিব মই নোৱাৰোঁ। যেতিয়া কন্দাৰ দৰে হৈ গ'ল, খুব দুখী হ'ল কৈকেয়ী, তেতিয়া সুবিধা লৈ মন্থৰাই কৈ পেলালে, একো চিন্তা কৰিব নালাগে, মই ইতিমধ্যে জ্যোতিষীক দেখুৱাইছোঁ, ভৰত ৰজা হোৱাটো কনফাৰ্ম। বিভিন্ন কথা মন্থৰাই যেতিয়া ক'লে আৰু তেওঁ এই যেতিয়া ভয়বিলাক তেওঁ দেখুৱালে, তেতিয়া মন্থৰাই ক'লে যে হে ৰাণী কৈকেয়ী, তুমি যে মোক এবাৰ দুটা বৰৰ কথা কৈছিলা, ৰজাই দুটা বৰ দিয়াৰ কথা কৈছিলা, এই বৰ দুটা তুমি এতিয়া ল'ব পাৰা। এটা বৰ হৈছে তুমি ভৰতক ৰজা পাতা, আৰু আনটো বৰ হৈছে তুমি ৰামক বনবাস দিয়া, 14 বছৰৰ কাৰণে তুমি বনবাস দিয়া। এনেদৰে কৈ মন্থৰাই কয় যে তুমি এতিয়া এটা কাম কৰিব লাগিব, তুমি এতিয়া ৰুঘৰলৈ যাবা, আৰু ৰজা যেতিয়া আহিব, তুমি ৰজাৰ কথাত তুমি পিছলি নাযাবা। ৰজাই যেতিয়ালৈকে ৰামচন্দ্ৰৰ শপত নাখায়, তেতিয়ালৈকে তুমি মান্তি নহ'বা, তুমি ৰুঘৰত এতিয়া যোৱা। এনেকৈ কোৱাৰ পিছত বিভিন্ন উৎসৱ হৈ আছে ৰাজসভাত, বিভিন্ন ৰাজ্যখনত সকলোতে হৈ আছে ৰামৰ ৰাজ্য অভিষেকৰ কাৰণে, কিন্তু কৈকেয়ী ৰুঘৰলৈ গ'ল। আৰু ৰজা যেতিয়া সন্ধিয়া আহিছে, অন্তঃপুৰলৈ যেতিয়া আহিছে, তেতিয়া গম পালে যে কৈকেয়ী ৰুঘৰত সোমাই আছে। ৰুঘৰত যেতিয়া সোমাই আছে বুলি ৰজাই গম পালে, তেতিয়া তাৰ ভৰি আগ নাবাঢ়ে। নিশ্চিতভাৱে তেতিয়া ৰজাই গম পালে যে এতিয়া ৰামচন্দ্ৰ এই ৰজা ৰাজ্য অভিষেকৰ সময়ত নিশ্চিতভাৱে এটা অনিশ্চয়তা আহি পৰিছে। তেওঁ যাবলৈ ইচ্ছা কৰা নাছিল, কিন্তু যেতিয়া তেওঁ ৰুঘৰলৈ গৈ সোমাই দেখিলে যে ৰাণী মাটিতে ঢলি পৰি আছে, মাটিতে শুই আছে, পুৰণা ডাঠ কাপোৰ পিন্ধি ৰাণী কৈকেয়ী তাতে শুই আছে, কোনো ধৰণৰ অলংকাৰ পৰিধান কৰা নাই। ৰজাই তেতিয়া খুব দুখ পালে। তেওঁ গম পাইছে যে কামদেৱৰ যি মহিমা, তেওঁ ইমান প্ৰতাপী এজন ৰজা। ৰজাই বিভিন্ন উপায়েৰে ক'বলৈ চেষ্টা কৰিলে যে সেই ৰাণী, সেই প্ৰিয়ে, তোমাৰ কি হৈছে কোৱা। মন্থৰাই যিহেতু কৈছিলে যে ৰামৰ নাম যেতিয়ালৈকে নলয় তেতিয়ালৈকে কিন্তু কথা নক'বা। তাৰপিছতে ৰজাই ক'লে যে বিভিন্ন উপায়েৰে ক'লে যে তুমি কোৱা, তোমাৰ কি হৈছে, কি তোমাক কোনোবাই কিবা অপমান কৰিছে, তোমাক কোনোবাই মনো কষ্ট দিছে, সি য'তেই থাকক, স্বৰ্গত থাকক, মৰ্ত্যত থাকক, পাতালত থাকক, তাক মই বধ কৰিম, ৰজাই এনেকৈ কৈছে। তো খুব ভাল পাইছিলে যিহেতু কৈকেয়ীক। ৰজা দশৰথে ক'লে যে সেই ৰাণী, তোমাৰ মতে এতিয়া নগৰখন সম্পূৰ্ণ উজ্বলি উঠিছে, সম্পূৰ্ণ সকলোফালে উৎসৱময় হৈছে, সকলো সেইদৰে সজোৱা হৈছে। কাইলৈ শ্ৰীৰামক ৰজা হিচাপে অৰ্পণ কৰা হ'ব, ৰাজ্য অভিষেক কৰা হ'ব, গতিকে তুমি কাইলৈ সুন্দৰ পোছাক পৰিধান কৰি তুমি আহিব লাগিব। এই কথা যেতিয়া শুনিলে কৈকেয়ীয়ে, তেতিয়া তেওঁৰ মনটো দহি গ'ল। কৈকেয়ীয়ে তেতিয়া বিভিন্ন উপায় কৰি, বিভিন্ন প্ৰেম আৰু অভিমানেৰে ৰজাক ক'বলৈ ধৰিলে, আপুনি মোক সদায় কিবা দিয়াৰ কথা কৈ থাকে, কিন্তু আপুনি সময়ত সেই বস্তুবিলাক আপুনি মোক নিদিয়ে। এই কথা শুনি ৰজাই কয় যে হয়, কথাটো হয়, কিন্তু আমাৰ এই সূৰ্যবংশৰ, ৰঘুবংশৰ এটা নিয়ম আছে যে আমি লাগিলে আমাৰ জীৱনে যাব, তথাপিও আমাৰ এই নিয়ম চলি আহিছে, চলি যাব। আজি এই সুন্দৰ মুহূৰ্তত তুমি দুটাৰ সলনি তুমি 4টা বৰ বিচাৰা, তথাপিও মই দিবলৈ ৰাজি আছোঁ। অৱশ্যে মই দিম বুলি কোৱা হয়, কিন্তু পিছত মই কথাবিলাক পাহৰি যাওঁ, আৰু তুমিও এনেকুৱা যে তুমিও মোক কথাবোৰ মনত পেলাই নিদিয়া, যাৰ কাৰণে কথাবিলাক থাকি যায়। আজি শুভ মুহূৰ্তত শ্ৰী ৰামচন্দ্ৰৰ ৰজা অভিষেকৰ কাৰণে যি আয়োজন কৰা হৈছে, এই শুভ মুহূৰ্তত তুমি দুটাৰ সলনি মোক 4টা বিচাৰা, তেতিয়া মই এই মুহূৰ্ততে তোমাক মই দিবলৈ মই শ্ৰী ৰামচন্দ্ৰৰ নামত শপত খাইছোঁ, মই তোমাৰ এই বৰ, তোমাৰ এই ইচ্ছা মই পূৰণ কৰিম। ৰজা দশৰথৰ বিভিন্ন বুজনিৰ পিছত কৈকেয়ী উঠি ৰজাক ক'বলৈ ধৰিলে, সেই প্ৰাণেশ্বৰ, আপুনি যি মোক দুটা বৰৰ কথা কৈছিলে, সেই দুটা বৰৰ এটা হৈছে যে ৰামৰ সলনি এতিয়া ভৰতক ৰাজ্য অভিষেক কৰা হওক,
আৰু 2 নম্বৰ বৰটো আপুনি মোৰ পূৰণ কৰিব লাগিব 2 নম্বৰ বৰ অনুসৰি আপুনি শ্ৰী ৰামক 14 বছৰৰ কাৰণে বনবাস দিব লাগিব এই কথা যেতিয়া ৰজা দশৰথে শুনিলে তেতিয়া তেওঁৰ বুকুত যেন শিল পৰাৰ দৰে তেওঁৰ অনুভৱ হ'ল তেওঁ শিল পৰা কপৌটোৰ দৰে তেওঁ এঠাইতে ৰ'বলৈ ধৰিলে আৰু তেওঁ খুব ভয় খালে আচলতে হৈছে কি ৰাণীৰ এই কথা যেতিয়া শুনি ৰজা দশৰথ মনে মনে থাকিবলৈ ধৰিলে তেতিয়া কৈকেয়ীয়ে বিভিন্ন খঙেৰে বিভিন্ন কুবুদ্ধিৰে বিভিন্ন কথা ক'বলৈ ধৰিলে আপুনি কয় ৰঘুবংশ সত্য প্ৰতিজ্ঞ জীৱন দি হ'লেও কথা ৰাখে বিভিন্ন ধৰণে তেওঁ কটু মন্তব্য কৰিবলৈ ধৰিলে আৰু কৈকেয়ীয়ে ক'লে যে আপুনি কি ভাবিছিলে মই কি বুট ভাজা বিচাৰিম নেকি মই যি বৰ বিচাৰিছোঁ সেইকেইটা মোক লাগিব আপুনি যিকোনো উপায়েৰে এই কথা ৰাখিব লাগিব বিভিন্ন কথা ভাবি চিন্তি ৰজাই ভাবিলে যে কি আছিলে কি হৈ গ'ল কি হ'বলৈ গৈ আছিলে ইমান মানুহে ৰামক ৰজা হোৱাটো বিচাৰিছিলে কিন্তু কৈকেয়ীয়ে কি কৰি পেলালে আৰু তেওঁ ৰজাই তেতিয়া এটা কথা ক'লে যে ৰজাক আপোনালোকে এতিয়া চাব যে ৰজা দশৰথ কেনেকুৱা এগৰাকী ব্যক্তি ৰজা দশৰথৰ পৰা এইখিনি আমি শিকিবলগীয়া ৰজা দশৰথে ক'লে যে তেতিয়া ঠিক আছে তুমি প্ৰথম বৰটো বিচাৰিছা যে ভৰত ৰজা হ'ব লাগে ৰজা এইটো মই মানিছোঁ যে ৰজা ভৰতক মই ৰজা কৰি দিম কিন্তু তুমি দ্বিতীয় বৰটো যিটো বিচাৰিছা যে ৰাম 14 বছৰ বনবাস খাটিব লাগিব এই কথাটো মোৰ কাৰণে সম্পূৰ্ণ অসম্ভৱ এটা কথা তুমি ভাবি চিন্তি চোৱা ৰামক তুমিও নিজেও বহুত স্নেহ কৰা ৰামৰ তুমি প্ৰশংসা কৰা তুমি পৰৱৰ্তী জন্মত যাতে তুমি ৰামে তোমাৰ পুত্ৰ হিচাপে জন্ম লাভ কৰিব পাৰে সেই হিচাপেও তুমি কামনা কৰা কিন্তু তোমাৰ এই স্নেহবিলাক সকলো মিছা আছিল নেকি ভালকৈ বিবেকক তুমি সুধি চোৱা তোমাৰ প্ৰথম বৰটো অনুসৰি ভৰতক মই ৰাজ্যাভিষেক খুব আনন্দমনেৰে কৰি দিম কিন্তু ৰামক এৰি মই এখন্তেকো থাকিব নোৱাৰোঁ এইটো তুমি ভাবি চিন্তি চোৱা এনেকৈ ৰজা দশৰথে কৈকেয়ীলৈ চাই খুব দুখ মনেৰে ক'বলৈ ধৰিলে এই কথা যেতিয়া কৈকেয়ীয়ে শুনিলে তেতিয়া আৰু খঙত অগ্নিশৰ্মা হৈ বিভিন্ন কথা ক'বলৈ ধৰিলে আৰু তেওঁ ৰজাক ক'লে যে আপোনাৰ মায়া ইয়াতে একো নচলিব মই যি দুটা বৰৰ কথা কৈছোঁ প্ৰথম বৰ অনুসৰি ভৰত ৰজা হ'ব আৰু দ্বিতীয় বৰ অনুসৰি ৰামচন্দ্ৰ 14 বছৰৰ কাৰণে বনবাস খাটিব আজি কাহিনীটো এইটোৱে আছিলে যে শ্ৰী ৰামচন্দ্ৰ 14 বছৰৰ কাৰণে বনবাস কেনেকৈ হ'ল সৰস্বতীয়ে দেৱতাসকলৰ অনুৰোধত যি মন্থৰাৰ বুদ্ধি ভাঙি দিছিলে মন্থৰাৰ মতিগতি সকলো সলনি কৰি দিছিলে মন্থৰাক এই কুবুদ্ধি দি কৈকেয়ীক তাৰ মন সলনি কৰাই দিছিলে যাৰ কাৰণে যি দুটা বৰৰ কথা আছিলে সেই দুটা বৰ বিচাৰিবলৈ বিভিন্ন উপায় তেওঁ দেখুৱালে যে ৰুঘৰত তুমি যোৱা এনেকুৱা এনেকুৱা কৰা এই সকলোবিলাক মন্থৰা গতিকে ৰজা দশৰথক আপোনালোকে চাওক তেওঁ কেনেকুৱা এগৰাকী ব্যক্তি কেনেকুৱা এগৰাকী ৰজা তেওঁ এটা কথাও তেওঁ ইফাল সিফাল নকৰিলে ৰাণীয়ে যিদৰে বিচাৰিলে সেইমতেই দি দিবলৈ তেওঁ বাধ্য হ'ল গতিকে দশৰথৰ পৰা এই গুণটো আমি সকলোৱে শিকা উচিত ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আহিম ধন্যবাদ